কেনেকুৱা লাগিছে মজা বোলো শুনিছিলি নোপোৱা নি দুবাৰ ক'ব লাগিব এনি আজি ক'ৰবাত ফুৰিব যাওঁ ব'লা পেলেডিয়াম মল যাওঁ ব'লা তুমি খালি মল কৰি থাকা মইতো মল গৈ বেয়া পাওঁ মইতো এনেই থাকিব লাগে ন তুমি বস্তু চাই থাকা মই আমনি পাওঁ এনেই বৰ খাই থাকোঁ মই কি কৰিম এতিয়া তুমি এটা কাম কৰা মোক মলত থৈ গুচি যোৱা আইঅ ব'লা নমস্কাৰ বন্ধুসকল মই এনি মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মই এতিয়া হাজবেণ্ডক বহুত ৰিকুৱেষ্ট কৰাৰ কাৰণে সি বোলে মোক পেলেডিয়াম মললৈ লৈ যাব আৰু মইতো বিৰাট এক্সাইটেড সেইখন আছে লোৱাৰ পেৰেলত ওৱান অফ দি বিগেষ্ট মল ইন মুম্বাই আৰু তাত মোৰ ফেভৰিট ব্ৰেণ্ড ষ্ট'ৰ এখন আছে সেইকাৰণে মই বহুত এক্সাইটেড হৈ আছোঁ আৰু আপোনালোক আজি দেখুৱাই আছোঁ ব'লক আজি আমি লোকেল ট্ৰেইনত যাম বুলি ভাবিছোঁ আনকালেতো সদায় মেট্ৰ'তে গৈ থাকোঁ আৰু মোৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ লোকেল ট্ৰেইনত যাম আজি ফাৰ্ষ্ট টাইম যাম হয় দেখুৱাই আছোঁ অলপ শকত লাগিছে নেকি বাৰু আজি মোক মই চাই লৈছোঁ আৰু এইখন আইনাটো মই সদায় চাওঁৱেই পূৰা ৰেগুলাৰ আইনা হৈ গৈছে মোৰ কাৰণে আজি কিন্তু অলপ গৰম আছে ইয়াত ৰ'দ দিছে আমি এতিয়া মীৰা ৰোড লোকেল ষ্টেচনলৈ গৈ আছোঁ ইয়াৰ পৰা 15 মিনিটমান সময় লাগিব এয়া পালোহি আমি মীৰা ৰোড লোকেল ষ্টেচন আৰু এই ষ্টেচনটো ৱেষ্টাৰ্ণ লাইনত আছে আৰু ইয়াত লোকেল ট্ৰেইন ধৰিবলৈ আপোনালোকে নিজে আহি টিকেট কৰিব পাৰে আপোনালোকে দেখিছে ইয়াত টিকেট কাউণ্টাৰ হয় আৰু ইয়াত নিজে কৰিব নোৱাৰিলে টিকেট কালেক্টৰো থাকে তেওঁলোকে কৰি দিব মীৰা ৰোড ঠাইখিনি মেইন মুম্বাইৰ পৰা অকণমান আউটস্কাৰ্টত পৰে আৰু আউটস্কাৰ্টত পৰে যদিও আপোনালোকে ইয়াত লোকেল ট্ৰেইন আৰু মেট্ৰ' মানে এভেইলেবল পাই যাব খালি মেট্ৰ' ধৰিবলৈ কাৰণে আপোনালোকে দহিচৰলৈকে যাব লাগিব দহিচৰ ইয়াৰ পৰা ইমান দূৰ নহয় ওচৰতে ইমান জোৰত যায় নহয় আৰু ইয়াত যে একো ছেফটি গেট ছেটো নাই ওচৰত যদি কোনোবাই ৰৈ থাকে নহয় উৰুৱাই ক'বলৈ লৈ যাব মানে সেইকাৰণে ইয়ালৈ আহিলে সাৱধান আপোনালোকে ইচ্ছা কৰিলে নন এ চিটো যাব পাৰে এ চিটো যাব পাৰে আমি পিছে ইমান গৰম কাৰণে এ চি ল'লোঁ আৰু লোৱাৰ পেৰেললৈকে লৈছোঁ আমাৰ পাৰ পাৰ্চন 95কৈ লৈছে ভাবিছিলোঁ অলপ কম হ'ব চাগে মেট্ৰ'তকৈ কম হ'ব বুলি ভাবিছিলোঁ কিন্তু ওচৰা ওচৰেই আৰু মেট্ৰ'হে আহিছে ট্ৰেইনখনত আমি সোমোৱাৰ পাছত দেখিছোঁ মানুহ ইমান নাই সেই পগলা যিটো ভিৰ আনকালে হয় সেইটো আজি আমি যিটো টাইমত আহিছিলোঁ সেইটো টাইমত ইমান ভিৰ নাছিলে সেইকাৰণে মোৰ ভাল লাগিছিলে মই অলপ ভয় খাই আছিলোঁ বহুত মানুহ হ'ব নেকি ঠেলাই হেঁচা হ'ব নেকি মুম্বাইত লোকেল ট্ৰেইনৰ বহুত বেছি ইম্পৰ্টেঞ্চ আছে কাৰণ ইয়াত বেছিভাগ মানুহে লোকেল ট্ৰেইনেদিয়ে ট্ৰান্সপৰ্টেশ্যন কৰিবলৈ তেওঁলোকৰ কাৰণে কনভেনিয়েণ্ট হয় আৰু এফৰ্ডেবলো হয় আৰু বম্বে নিচিনা চিটিত ইমান ট্ৰেফিক হয় ন আপোনালোকে যদি লোকেল ট্ৰেইনত আহি যায় বা মেট্ৰ'ত আহি যায় তেতিয়াতো সেই ট্ৰেফিকবিলাক ফেচ কৰিবই নালাগে ন আৰু পটককৈ পাই যায় আৰু সেইটো কাৰণে এই ট্ৰেইনবিলাকত যথেষ্ট ভিৰ হয় যথেষ্ট ভিৰ বুলি কৈছোঁ মানে আপোনালোকে যিবিলাকে আহিছে বা দেখিছে সেইবিলাকেতো জানেই কিন্তু যিবিলাকে দেখা নাই ইয়াত আহিলে মানে বহুত নিজকে পাগলৰ নিচিনা লাগি যাব ক'ত আহি সোমালোহি ঠেলা হেঁচা মানে আৰু ট্ৰেইন এনেকুৱাও মই ফেচ কৰিছোঁ মানে ট্ৰেইনখন দৰ্জাখনেই মাৰ নাখায় মানে ওলমি গুচি যায় মানুহবোৰ তেনেকৈ আৰু বম্বেত যে গোটেই চিটিখনতে লোকেল ট্ৰেইনে কভাৰ কৰি আছে মুঠতে ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে কোনো টেনশ্যনেই নাই ইয়াত
আমি এতিয়া দাদৰত নামিবলগীয়া হ'ল লোৱাৰ পাৰালৈকেহে কাটিছিলোঁ টিকেট কিন্তু লোৱাৰ পাৰালৈকে বোলে এ চি ট্ৰেইন নাযায় সেইকাৰণে আমি দাদৰতে নামিলোঁ দাদৰত নামি পেলাই আমি বেলেগ প্লেটফৰ্মৰ পৰা আকৌ বেলেগ ট্ৰেইন ধৰিব লাগিছিলে আৰু আমি নন এ চি যিবিলাক ট্ৰেইন দেখিছিলোঁ বহুত বেছিয়ে ভিৰ ঠেলা হেঁচা তাতে গৰমো বেছি আৰু ইমান গৰমত তেনেকৈ মই নোৱাৰোঁ যাবলৈ সেইকাৰণে ভাবিলোঁ আকৌ টেক্সিতে গুচি আহোঁ আৰু বেন্দ্ৰাৰ তলৰ ঠাইখিনিৰ পৰা অ'টো নচলে মানে চাউথৰ ফালে অ'টো নাপায় আপোনালোকে টেক্সিয়ে চলে বেছিভাগ টেক্সি ল'ব লাগিব আপোনালোকে ট্ৰেভেল কৰিলে আমি টেক্সি এখন ল'লোঁ চেণ্ট্ৰ' আছিলে গাড়ীখন সেইখনত এ চি নাছিলে বাৰু ইমান গৰমত আকৌ নন এ চিতে আহিবলগীয়া হ'ল এইখন চাওক মলখন আমি এইখনলৈকে আহিছোঁ এতিয়া আৰু মই মুম্বাই অহাৰ আগৰ পৰাই এখন মললৈ আহিম বুলি ভাবি আছিলোঁ পূৰা শ্বৰ্ট লিষ্টত থৈ দিছিলোঁ ইয়ালৈ আহিমেই মই আৰু আজি ফাইনেলি আৰু এইখন হৈছে ফিনিক্স পেলেডিয়াম মল এইখন হৈছে ওৱান অফ দি লাক্সাৰিয়াছ মল মুম্বাইৰ আৰু বিগেষ্টটো হয় কিন্তু বিগেষ্টটো আৰু এখনো আছে বাৰু ফিনিক্স মাৰ্কেট চিটি বুলি সেইখনো যথেষ্ট ডাঙৰ হয় কিন্তু লাক্সাৰিয়াছ মলৰ ভিতৰত এইখনে বহুত লাক্সাৰিয়াছ হয় আপোনালোকক এতিয়া মই বিশেষ একো নকওঁ জাষ্ট অলপ সময় আপোনালোকক মলখনৰ এটা ভিউ দেখুৱাই আছোঁ চাওঁ বলক এতিয়া ভিতৰলৈ যাওঁ আহক এইফালে আকৌ এণ্ট্ৰি যেনি তেনি আছে দেই আমি প্ৰথমতে অলপ ধৰিব পৰা নাছিলোঁ তাৰপিছত মানুহজনক সুধিলোঁ তেতিয়া ক'লে আমি তেনেকৈ সোমাই পেলাই আহিলোঁ সোমাই আহি আপোনালোকে এই বৰ্ডখন দেখিব আৰু এই বৰ্ডখনতে গোটেই ব্ৰেণ্ডছবিলাক আছে কোনটো ফ্ল'ৰত কি ব্ৰেণ্ড আছে গোটেইখিনি ইয়াত ডিটেইলছ পাই যাব আৰু আপোনালোকে খাব বিচাৰিলে ভিতৰত ৰেষ্টুৰেণ্টো পাই যাব ভাল ভাল আৰু ভিতৰলৈ সোমাই অহাৰ পাছত আমি ইণ্টেৰিয়ৰ দেখি পাগল হৈ গ'লোঁ মানে ইমান ধুনীয়া নহয় আমি এতিয়া ফাইনেলি পালোহি মলখন এইখন আছে ফিনিক্স পেলেডিয়াম মল মানে কি ধুনীয়া ন' ৱৰ্ডছ মানে আপোনালোকে চাই থাকক শেষলৈকে আৰু এই ডিজাইনটো দেখিছে মানুহবিলাক এনেকৈ বনাই থৈ দিছে যে এইবিলাক আচলতে ইয়াত লোকেল ট্ৰেইনত মানুহবিলাক কেনেকৈ যায় তাৰ এটা চেম্পল দি থৈছে গোটেই মানুহ যেতিয়া ভিৰ হয় পূৰা লেপা থেপাকৈ যায় যে হেঁচা ঠেঁচা হয় সেইটো ইয়াত বনাই থোৱা আছে এই কেফেখন চাওকচোন আপোনালোকে পূৰা চাৰিওফালে লাইটছ ইমান ধুনীয়া লাগিছে ন দেখিবলৈ কেতিয়াবা খাইছেনে বাৰু এনেকুৱা কেফেত বাহিৰৰ পৰা ইমান ধুনীয়া খানাবোৰ চাগে কিমান ধুনীয়া হ'ব ন আৰু এই কেফেখনৰ নাম আছিলে দ্য চেণ্ট ৰেজিছ আপোনালোকে গুচি ব্ৰেণ্ডটোৰ কথা চাগে সকলোৱে জানেই বহুত যে লাক্সাৰিয়াছ ব্ৰেণ্ড হয় আৰু মই আজি ইয়াত আহি পূৰা লাইভ দেখি গৈছোঁ ষ্ট'ৰখন আৰু মলখনটো বহুত বেছিয়ে ডাঙৰ গতিকে আপোনালোকক দেখুৱাবলৈ আমাকতো এনাৰ্জি লাগিবই সেইকাৰণে আকৌ আমি পেট পূজাটো কৰি লৈছোঁ আমি এতিয়া সদায় নিচিনাকৈ আকৌ খাবলৈ সোমালোহি আমি যিখন ৰেষ্টুৰেণ্টত সোমাইছোঁ সেইখন হৈছে আই হোপ এইখন আমেৰিকান ৰেষ্টুৰেণ্ট হয় এইখন মেইনলি পেনকেকছৰ কাৰণে বহুত ফেমাছ হয় আৰু আমেৰিকান ডিছেছৰ কাৰণে বহুত ফেমাছ আৰু ইয়াত নৰ্মেল ৰেঞ্জতকৈ দামবিলাক অলপ বেছি আমি সেইকাৰণে অকল এটা ডিছ ল'লোঁ সেইটো কাণ্ট্ৰি ফ্ৰাইড চিকেন ডিনাৰ আছিলে আই হোপৰ কথা আগতে শুনি থাকোঁ আৰু ইয়াত আহি পেলাই পটককৈ আই হোপখন দেখিলোঁ ভাবিলোঁ ইয়াতে খাই লওঁ যিহেতু আগতে খাই নাই পোৱা ইয়াত
এইটো হৈছে আমেৰিকান ডিনাৰ আৰু ইয়াত কি বস্তু আহিছে আপোনালোকক কৈ দিছোঁ মই। এটাটো আহিছে চিকেন ব্ৰেষ্ট পিচ এটা, তাৰ ওপৰত মেয়নিজ দি দিছে, আৰু এটা এইটো কি গাৰ্লিক ব্ৰেড এটা, তাৰপিছত চুইট কৰ্ণ বাটি দিছে, আৰু এইফালে হেছ ব্ৰাউন দিছে এটা, ইমানেই। আৰু এইটোততো বহুত দাম। আপোনালোকে চাগে ডিছটো দেখি ভাবিছে এইটোৱেনো কি এটা পেট ভৰিব। আমিও তেনেকৈ ভাবিছিলোঁ, কিন্তু খোৱাৰ পাছতহে গম পালোঁ আমাৰ দুয়োটাৰে পেট ভৰি গ'ল ধুনীয়াকৈ। আৰু এইটো চাওক, বাফেলক ট্ৰিবিউট দি এটা ধুনীয়া ষ্টেচু বনাইছে। আপোনালোকে দেখিছে মোৰ পাছফালে এখন পিজি গবলেট, ওৱান অফ মাই ফেভৰেট ব্ৰেণ্ড, মানে শ্বু ব্ৰেণ্ড। আৰু এইখনলৈ মই বিয়াৰ আগৰ পৰা আহিম মানে 5 বছৰমানৰ পৰা আগৰ পৰা আহিম বুলি ভাবি আছিলোঁ। চ' ফাইনেলি আজি ফুলফিল হৈ গ'ল। আৰু ইয়াৰ পৰা মই মোৰ ৱেডিঙৰ কাৰণেও জোতা এযোৰ লৈছিলোঁ। তাৰ আগতো এযোৰ বাৰ্থডে গিফ্ট দিছিলে মোৰ হাজবেণ্ডে। মানে মোক ওৱান অফ মাই ফেভৰেট ব্ৰেণ্ড হয় এইটো, বহুত ভাল পাওঁ মই। আৰু ইয়াৰ চেণ্ডেলবিলাক বেচিকেলি হেণ্ডক্ৰাফটেড হয়, হাতেৰে এম্ব্ৰইডাৰী কৰি পেলাই বনায়, ভাল আৰ্টিচানবিলাকে বনায়। সেইকাৰণে মোৰ বহুত বেছি ধুনীয়া লাগে। আৰু হেণ্ডক্ৰাফটেড বস্তুবোৰ এনেও ভাল লাগে। ইয়াৰ ডিজাইনবিলাক বহুত ইউনিক হয়, প্লাছ ফ্ল'ৰেল ডিজাইনছবোৰ বনায়। মোৰতো ফ্ল'ৰেল ডিজাইন বহুত ভাল লাগে। আৰু মোৰ দেখিলে এনেকুৱা লাগে যেন গোটেই চেণ্ডেলবিলাকেই উঠাই ল'ম মই। কিন্তু দাম যথেষ্ট বেছি। আপোনালোকে যদি কোনোবাই কিনিব বিচাৰে তেন্তে কিনিব পাৰে। ইয়াৰ অনলাইন ৱেবছাইটো আছে। অনলাইন আপোনালোকে যদি প্ৰিপেইড কৰে 5% হয়তো অফাৰ পাব পাৰে। আৰু ৱেডিং কালেকশ্যন পাই যাব। যিহেতু এতিয়া বিয়াৰ ছিজন আহি আছে, যিবিলাক ছোৱালী এতিয়া বিয়া হ'ব নতুনকৈ, তেওঁলোকে ইয়াৰ পৰা ল'ব পাৰে। খালি দামটো অলপ বেছি, আৰু তেওঁলোকৰ নিজৰ ইচ্ছাৰে তেওঁলোকে যদি ভাল দেখে বা তেওঁলোকে যদি পে' কৰিব পাৰে তেন্তে ল'ব পাৰে। আৰু আপোনালোকে ইয়াত মানে যিকোনো ষ্টাইলৰ পাই যাব চেণ্ডেলবিলাক। পাঞ্জাবী জুটিছ পাব, মিউলছ পাব, হিলছ পাব, ফ্লেট, শ্লাইডাৰ্ছ, মানে এভৰিথিং পাই যাব। আৰু এই চৰাইবিলাক চাওকচোন, মানে এইবোৰ চাগে কিবা কাগজৰ চৰাই হ'ব, মানে বনাইছে চাগে, পূৰা ওলমাই থৈ দিছে সজাই পেলাই। পূৰা ইণ্ডিয়া ফ্লেগখনৰ 3টা কালাৰ দি পেলাই বনাইছে। আৰু এইটো দেখি বহুত আচৰিত হ'লোঁ, মানে একদম ঘড়ীৰে বনাই থৈছে চাওক মানুহটো। আৰু এই মানুহটো কাক বনাইছে জানে? এইটো হৈছে বম্বেৰ ফেমাছ ডাব্বাৱালা। এইটো ছাৰ্ভিচ আগতে আছিলে, এতিয়া আছেনে নে নাজানো। টিফিন কেৰি কৰা এটা ছাৰ্ভিচ হয়। মই আপোনালোকক চমুকৈ বুজাই দিছোঁ। চাকৰিয়ালসকলে যিহেতু ৰাতিপুৱাই তেওঁলোকৰ কামৰ কাৰণে অফিচলৈ ওলাই যাব লাগে, আৰু তেওঁলোকে দুপৰীয়া লাঞ্চটো ঘৰত হয়তো তেওঁলোকৰ কোনোবাই বনাই দিয়ে, আৰু সেই টিফিনটো ডাব্বাৱালাসকলে তেওঁলোকৰ অফিচলৈ কঢ়িয়াই লৈ যায়। আৰু আপোনালোকক যে ৰেষ্টুৰেণ্টবিলাকৰ কথা কৈ আছিলোঁ, সেইবিলাক চাওক এতিয়া। এইখন হৈছে ৰাণা গিল।
এখন ডিজাইনাৰ ষ্ট'ৰ ইয়াৰ কাপোৰবিলাক ধুনীয়া হয় কিন্তু 15,000ৰ ওপৰত দামবোৰ তাৰপাছত আহি পেলাই আমি সোমালোহি মাইকেল কৰ্ছ আৰু মাইকেল কৰ্ছটোতো চবেই শুনিছেই চাগে ইয়াৰ বেগছবিলাকৰ দাম আৰু বহুত হাই ফাই নকওঁৱেই আৰু এই বেগটো চালোঁ মই এই বেগটোৰ দাম ক'লে 34,000 হা আৰু এই অকণমানি স্লিং বেগটোৰ দামেই আছিলে 24,000 মাই গুডনেছ আৰু এতিয়া আমি অলপ দেৰি বাহিৰলৈ ওলাই আহিছোঁ বাহিৰত ওলাই আহি পেলাই ইমান ধুনীয়া এটা পাৰফৰ্মেঞ্চ দেখিলোঁ নহয় এগৰাকী ফৰেনাৰ ভায়লিনিষ্ট হয় ভায়লিন বজাই আছিলে ইমান ধুনীয়া ফ্ললেছ বজাইছিলে
এতিয়া আমি মলখনৰ বেলেগ এটা পাৰ্টলৈ যাওঁ, আপোনালোকক দেখাওঁ। ইয়াত বেলেগ বেলেগ ধৰণৰ আৰু ষ্ট'ৰ আছে। আমি এতিয়া সোমাইছোঁ জয়পুৰ এই ষ্ট'ৰখনত। ইয়াত এথনিক কালেকশ্যনছ আছিলে আৰু হোম ডেকৰ আইটেমছ আছিলে। বস্তুবোৰ ভালেই আছিলে, কিন্তু কাপোৰবোৰ মোৰ বৰ এটা পচন্দ নহ'লে। এতিয়া মই সোমাইছোঁ এখন চেণ্ডেলৰ ষ্ট'ৰত। এখন হৈছে কাই। এইখনৰ চেণ্ডেলবোৰ মোৰ ভাল লাগে। আপোনালোকে ইনষ্টাগ্ৰামতো হয়তো দেখিছে চাগে, কিছুমানে কিনিছেও, অনলাইন কিনিব পাৰে। আৰু ইয়াৰ চেণ্ডেলবিলাক প্ৰায় 2000 to 3000 ৰেঞ্জৰ ভিতৰত আহি যায়, আৰু অফাৰ দিলেতো 1000ৰ পৰা পাই যাব আপোনালোকে। আৰু মই যে এতিয়া এই ব্লু ৱেজেছযোৰ চাইছোঁ, ইয়াত মই অকণমান ডিফেক্ট এটা পালোঁ, অকণমান ফাটি থকা নিচিনা লাগিলে। কি লাগে তোমাক? মাইকেল কৰ্চ লাগে, গুচি লাগে। আৰু এইফালে মোৰ শ্বপিং কৰিবলৈ আহিলে হাজবেণ্ডৰ কি অৱস্থা হয় চাওক। এই মলখনলৈ আহিলে আপোনালোকে কেইবাটাও জ'ন দেখিবলৈ পাব। এইটো হৈছে গ্ৰেণ্ড জ'ন, তাৰপাছত এইটো হৈছে ইষ্ট জ'ন। আৰু ইয়াত কি কি ষ্ট'ৰ আছে ধুনীয়াকৈ ডিটেইলছ লিখি থোৱা আছে। আৰু এই মলখনত যিমানখিনি কেফেজ, ৰেষ্টুৰেণ্ট আৰু বাৰ্ছ আছে, ইয়াত গোটেইখিনি ডিটেইলছ লিখা আছে। আমি অলমষ্ট এতিয়া মলখন গোটেই ঘূৰি শেষ কৰি দিলোঁ। ভাবিছোঁ আকৌ অলপ এই ভায়লিনৰ পাৰফৰ্মেঞ্চটো চাই লওঁ। আৰু যিহেতু এতিয়া লাহে লাহে আন্ধাৰ হৈ আহিছে, অলপ বতাহ খাই মেলি আৰু ঘৰলৈ যামগৈ। তেন্তে চাওঁ আহক।
মলখনৰ বাহিৰতে বহি আছোঁ, খুব ধুনীয়া বতাহ মাৰিছে আৰু ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। ইমান ভাল লাগিলে আহি, আপোনালোকে যদি মুম্বাই আহে এইখন মল যে ভিজিট কৰিবই আৰু বহুত ধুনীয়া লাগে, মানে মোৰতো বহুত পাৰ্চনেলি বহুত ভাল লাগিলে। আশা কৰোঁ আপোনালোকে ইয়ালৈ আহিলে আহিব, ইয়ালৈ ভাল পাব চাই। ভিডিঅ'টো ইয়াতে সামৰোঁ, টাটা, গুড নাইট।